হেল্ল' গাইছ, তো এতিয়া ৰাতিপুৱা আন্ধাৰ হৈছে, চাওক একো নাই, চব আন্ধাৰ হৈছে। আৰু আমি আজি জাগিৰোড গৈছোঁ, কি হয় চাই থাকক ভিডিঅ'টো। চাওক এই 4টা বাজিছেহে, পূৰা আন্ধাৰ, চাই থাকক। মানে ক'ৰবালৈ যাবলৈ আমি ইমানেই উৎপাত, আহি পেলাই এতিয়া কিমান সোনকালে পাই গ'লহি। মানুহ চানুহ নাই, চাওক একো নাই, চব খালী আমিকেইটাই আছোঁ, 2-এটা মানুহ আছে। কি ক'ব ইমান সোনকালে যে আহিলে, বহুত আমনি লাগিছে, বহুত সোনকাল হৈ গ'ল, বহুত বেছি সোনকালে আহি গ'লোঁ। এয়া চবেই এতিয়া মোবাইল চবাইল টিপি আছে আৰু উপায় নাই। হেল্ল' গাইজ, তো আমাৰ লগত আৰু এজন যাব জাগিৰোড। কোন যাব মানে এজন প্ৰখ্যাত ব্যক্তি, দেখিব পাৰে আগতে ক'ৰবাত। তো এতিয়া তেওঁ মই ভৰি পৰা মূৰলৈ দেখাবলৈ লৈছোঁ। অলৱেজ আহিম মেম্বাৰ। তো ব্লাৰ আহিছে যে কিয়? তো ভিডিঅ'টো চাই থাকক, কি হ'ব। আমনি পাইছেনে? আমনি লাগিছে অলপ, লাগিবই আমনি। কেনেকুৱা লাগিছে? আমনি লাগিছেনে? আমনি 5টা বজাত অহা 3টালৈকে আহে নাই, আমনি লাগিছেনে? নাই লগা? হ'ব। আৰু এতিয়া আমি পাই গ'লোহি, ৰেডি হৈ আছোঁ যাবলৈ। এইফালৰ পৰা এয়া আৰু এইফালে এইফালৰ পৰা আহিব, কোন ফালৰ পৰা আহিব? এইফালৰ পৰা আহিব ন? এইফালৰ পৰা আহিব, এইফালৰ পৰা আহিব। ট্ৰেইনখন যদি নৰখায় কি কৰিম তেতিয়াহ'লে? এনেকৈ ভৰিটো লেং মাৰি দিম ধুনীয়াকৈ। মানে লেং মাৰি দিলে ৰখি যাব ন? ৰখিব আমাৰ সৰুতে আমি কিমান ট্ৰেইন এনেকৈ বাকী ভৰিকেইখন ব্ৰইলাৰ মাংস দোকানলৈ নিনিলে ৰখিব। চুপ হ'ব, ঠিক আছে। ট্ৰেইন আহিছেনে? এইফালে ট্ৰেইন আহিব নে? আহিছে। এজন ব্যক্তিৰ সৈতে এতিয়া কথা পাতিম, আমাৰ লগৰে। এনেই ট্ৰেইনখন যে আহিব, ট্ৰেইনখনৰ লগত আপোনাৰ কেতিয়াবা চিনাকি? ট্ৰেইন বুলি ক'লে আগতে মই মানে কি আৰু ট্ৰেইনতে হাগা মুতা খুৱাব। ট্ৰেইনত মোৰ 1900 বুলবুলি চনৰ পৰা চিনাকি। মানে ট্ৰেইন বুলি ক'লে মানে মই বুলি ক'লে ট্ৰেইন। সেইকাৰণে ট্ৰেইনৰ লগত মানে বেছি ধেমালি নহয়। ট্ৰেইন মোৰ কথা ক'বা, ট্ৰেইনৰ এই মাহটো আহিব নহয়, মোৰ কথা ক'লেই হ'ল আৰু ট্ৰেইন মোৰেই আৰু। এনে অনুভৱ কেনেকুৱা এতিয়া ট্ৰেইনত যাব? কি আৰু প্ৰথমবাৰ নহয়, বহুত গৈছোঁ আগতে সৰুতে। তোমাৰ 1900 এই যে ট্ৰেইনত কিবা দুৰ্ঘটনা হৈছিল যে, এতিয়া কি আপুনি মালটানাখনত গৈছিলে? মই গৈছিলোঁ কচু খেতিও কৰে ন? এইবিলাক কেমেৰা আগত কোৱা নহয়, কচু খেতি কয় মানুহক, নাই কেমেৰা আগত এইবিলাক নহয়। নাপায় নহয়। देखा आपने लापरवाही का नतीजा है। হেল্ল' ট্ৰেইনখন আহে নাই? এইফালৰ পৰা আহিব। হয় নেকি? আমি এতিয়া দেখিবলৈ পাইছা ট্ৰেইন আহি আছে। ট্ৰেইন আহিছে। সেইটো কোনোবা লাইন লৈ আহিছে, তহঁতৰ বৰ্তা নহয় জানো? ট্ৰেইন আহিছে। পাগল নেকি? হাত নিদিবি বেয়া পিটন দিব। এইখন ৰখাই লৈ তুমি কেনেকুৱা চৰ দিব নহয়। যাবা আৰু জেগাই নাই। এটা দবাত খালি নাই, আমাৰ মূৰত যাম। কি হ'ল ভাইটি, চিট পোৱা নাই নেকি? কি ক'বা? দিলোঁ টিকেট কাটি ধুনীয়াকৈ শুই যাম, তুলি এখনো আনিলোঁ। गजब बेइज्जती है। এয়া চাপৰ মুখ পাই গ'লোহি। বেলিও লালাও ভোক চোক লাগিছে নাই? ভোক লাগিছে নে? লাগিছে। তুমি ডাঙৰ হ'লে ট্ৰেইনত কি বেচিব বিচাৰা? কি বেচিবা? তাৰ ভাল ব্যৱসায়। ফাইনেলি আহি পাই গ'লো সেই জাগিৰোড।
এতিয়া বৰ্তমান জাগিৰোডত আছোঁ। কেনেকুৱা লাগিছে? বহুত দূৰ আহিলোঁ, মধুপুৰ বহুত দূৰ। ত' এতিয়া গৈছোঁ, পাই গ'লোহি। ৰিক্সাত যাব লাগিব ন? যাওঁতে ঢকুৱাখানাত যাম আৰু এতিয়া আহি পাই গ'লোহি মন্দিৰ। এইফালে চবফালে দেখিছে, এতিয়া শৰাই লৈ লৈছোঁ। বিকাশ মোবাইলটো ধৰিবাহি, ব্লগটো কণ্টিনিউ কৰা, মন্দিৰটো অলপ দেখাই কৰি দিবা ধুনীয়াকৈ। আমি এতিয়া মন্দিৰলৈ আহিছোঁ, আমি আমাৰ শৰাই লৈছোঁ। শৰাই লৈ লৈছোঁ, প্ৰকাশে লৈছে, আপোনালোকে দেখিছে। আমি মন্দিৰ পাইছোঁহি, প্ৰৱেশ দ্বাৰ পাইছোঁহি আৰু এয়া আমাৰ জাগিৰোড আৰু এয়া আমাৰ দেওশাল মন্দিৰ। বাকীখিনি আমি ভিতৰত সেৱা সৎকাৰ কৰি আহোঁ আৰু তাৰপিছত দেখাই যাব লাগিব। আহি পাই গ'লোহি মন্দিৰ ভাগ। আৰু এতিয়া প্ৰথমবাৰ দেওশাললৈ প্ৰৱেশ। চাকি জ্বলাই লয়। আৰু এতিয়া সেৱা চেৱা কৰি হৈ গ'ল ধুনীয়াকৈ। হেৰি কৰি আছে, ফটো চটো উঠাইছে। এয়া এতিয়া প্লেনিং কি ক'ত যাবা? প্লেনিং কি ক'ত যাবা? কি একদম ধুনীয়া, একদম কোলা কোলা আহিছে আন্ধাৰ। এইফালেতো আৰু আন্ধাৰ, মন্দিৰ একো দেখাই নাই ভালকৈ। এই ৰ'দৰ অপজিট ছাইড হৈছে যে, এইটো কাৰণে ৰাখি কিমানকৈ লৈছে? 50 টকা। চুনা লাগি গৈছে, পুৰা চুনা লাগি গৈছে। চব মুখখন কেনেকুৱা লাগিছে চুনা লাগি। মোক দিয়ে দিম। মই যোনটো দি থলো সেইটো খুলি আকৌ মোক দি দিলে। অঁ নাই, ঘৰত হৈছে দে, এয়া চবেই খোৱা বোৱা লাগি গ'ল আমাৰ ৰাহু সন্ধ্যা। ঘৰলৈ লাগি গৈছে কি হ'ব? হা কি হ'ব? নতুন মানে হেৰি পইচাৰ লগত যোনখন বিষম যুদ্ধ হৈছে সেইখন কি ক'বা? কি ক'বা? তুমি 5 টকাৰ কাৰণে লাগি আছা? লাগিব 5 টকাৰ কাৰণে লাগি আছা? মিঠা মিঠা সপোনৰে কোনে মেলা পাতে, কৈ দিম বুলি ভাবো ভাবো ভুৱা নহয়। মোৰো একেই ভাৱনা মনত প্ৰাণ, মোৰো একেই শিহৰণ দেহত তেজ। নীলা নীলা দুচকুতে কোন আহে বহে, মিঠা মিঠা সপোনৰে কোনে মেলা পাতে, কৈ দিম বুলি ভাবো ভুৱা নহয়।